वेलकम टू माय यूट्यूब चेनेल। आज मैं पथारলৈ कोर मारिब गई आसो। पथार कोर मार बरषुण नाइ दिया माइ दिया बुली एतिया बरषुणটো दिले एतिया पथार कोर मारिब লাগিব बोपाय। ভিডিঅ'টো চাব দেই, ভাল লাগিব। এইটো কোনো খেতি কৰা নাই এতিয়ালৈকে, কোনো বৰষুণ নাই দিয়া বুলি কোনো খেতি কৰা। বৰষুণটো দি দিলে মানুহকেইটা এতিয়া কৰা নাই খেতি, এতিয়ালৈকে চাইছ নাই? এইটো চাওক, কোনো খেতি কৰা নাই চাইছ? এইটো চাওক, বৰষুণ নাই দিয়া বৰষুণটো দি দিলে এতিয়া কোনোবাই খেতি কৰা নাই। এইটো ডাঙৰ প্ৰব্লেম হয়। সেইটো মানুহকেইটা কৰিব লাগে খেতি, কোনো কৰা নাই বুলি নিজে নকৰিবি তো কি হ'ব আৰু? খেতিটো কৰিব লাগে। বেলেগে নাই কৰা, নিজে মাটি নিজে কৰিব লাগে। আজিকালি ইমান বস্তু পানীৰ দাম হৈছে আৰু খেতি নকৰিলে কি হ'ব? চাউলো কম কৰি দিলে চৰকাৰে দিয়া, চাউলো কম কৰি দিলে। চাইছ নাই? খেতি কোনো কৰা নাই। ইমান কৰ চৰ একো মৰাই নাই এতিয়ালৈকে, একো হোৱা নাই। জুলাই মাহ আহি গ'ল, জুলাই মাহ আহিছে লাহেকৈ, এতিয়ালৈকে কোনোবাই খেতি কৰা নাই। চাইছ নাই? এইটো চাওক, কোনোৱে খেতি কৰা নাই। কোনো নাই কৰা বুলি নিজে নকৰিলে ডাঙৰ প্ৰব্লেম হয়। এইটো নিজে কৰিব লাগে খেতি, বেলেগৰ কথা বাদ দিব লাগে। এইটো ডাঙৰ দেই, এইটো খেতি কৰিবই লাগে। খেতি নকৰি কামেই নাই আজিকালি। ইমান বস্তু পানীৰ দাম হৈছে, কি ক'ব আকৌ? চাইছে নাই? এইটো কোনোৱে খেতি কৰা নাই। এইটো চাওক গাইছ, এইটো চাওক, কোনোৱে খেতি কৰা নাই। কি ক'ব? কাৰণে আজি আহিলোঁ আৰু চাবলৈ, আৰু নিজৰ মাটি কোৰ মাৰিবলৈ। নিজৰ মাটি নিজে কৰিব লাগে, বেলেগৰ কথা বাদ দিয়ক। নিজৰ খেতি নিজে কৰিব লাগে, কোনোবাই কৰি নিদিয়ে কাৰণে কৈছোঁ। ডাঙৰ প্ৰব্লেম আপোনালোকে কোনোবাই খেতি কৰা নাইতো, ইয়াৰ প্ৰব্লেম। নিজৰ খেতি নিজে কৰিব লাগে। কোনোবাই খেতি কৰা নাইতো, নকৰিলে ক'ত হ'ব? ইমান চাউলৰ দাম হৈছে, কি ক'ব আৰু? চৰকাৰে যোনটো চাউল দিছিলে এইটো বন্ধই হৈছে লাহেকৈ। কি হ'ব? খেতি নকৰিলেতো নিজৰে প্ৰব্লেম হ'ব আৰু। সেইটো মানুহকেইটা নুবুজিলে কি হ'ব আৰু? খেতি কৰিব লাগে কাৰণে এইটো বিচাৰ কৰিব লাগে আৰু খেতিটো কৰিব লাগে। তো গাইছ, মই এইটোৱে কথা ক'ব বিচাৰিছোঁ যে খেতি নকৰিলে কি হ'ব? খেতিটো কৰিবই লাগিব। খেতি নহ'লে আপুনি কেনেকৈ জীয়াই থাকিব? খেতিটো চৰকাৰৰ চাউলটো ভৰসা কৰিলেতো হৈ গ'ল। চৰকাৰ দি কালি পৰচু বন্ধ হৈ যাব পাৰে, কি ঠিকনা? কোনো ঠিকনা নাই আজিকালি। এনেকুৱা চিটুৱেশ্যন, বস্তু পানী ইমান দাম হৈছে আৰু খেতি নকৰিলেতো হৈ গ'ল আৰু, কামেই নাই আৰু। খেতি কৰিবই লাগে, সেইকাৰণে আপোনালোকক কৈছোঁ যে খেতিটো কৰক, সময় ওলাওক আৰু খেতিটো কৰক। খেতিটো নকৰিলে আৰু কামেই নাই আজিকালি। বস্তু পানী ইমান দাম হৈছে, কি ক'ব? বস্তু পানী ইমান দাম হৈছে, খেতিটো কৰিবই লাগিব। খেতি নকৰিলে আৰু কামেই নাই। বস্তু পানী ইমান দাম হৈছে, খেতি নকৰিবতো কি হ'ব আৰু? সেইকাৰণে কৈছোঁ, পথাৰত আহক, কোৰ মাৰক আৰু কষ্ট কৰক। কষ্ট কৰিলে ফল পাব, কষ্ট নকৰিলে ফল নাপায়। কোনোবা মানুহ মানুহটো খেতি কৰা নাই বুলি নকয়। নিজৰ মাটি নিজে খেতি কৰিব লাগিব, বেলেগৰ কথা বাদ দিয়ক। নিজৰ মাটি নিজে খেতি কৰক। এইটোৱে মই কৈছোঁ যে খেতি কৰক, মিছ নকৰি। পানী ইমান ধুনীয়াকৈ চাওক, ইমান ধুনীয়া পানী হৈ গৈছে। চাওক না, এইটো চাওক, ইমান ধুনীয়া পানী হৈছে আৰু খেতি নকৰিলে কি হ'ব? মানুহকেইটা কৈছিলে বৰষুণ দিয়া নাই, জাষ্ট বৰষুণ দি দিলে। এতিয়া মানুহকেইটা কৈছে কি কৰিবি? খেতি কৰিবই লাগিব। বৰষুণ নাই দিয়া সমস্যা আছিলে, সমস্যাটো ভগৱান চল্ভ কৰি দিলে। তো খেতিটো কৰিবই লাগে। সেইটো বৰষুণ দি দিলে, বৰষুণ নাই দিয়া বুলি ক'লে, এতিয়া বৰষুণ দি দিলে। আপোনালোকক খেতি কৰক। এইটো চাওক, ইমান পানী হৈছে আৰু খেতি নকৰিলে কি হ'ব আৰু? আহক পথাৰলৈ, কোৰ লৈ আহক আৰু খেতি কৰক। কোৰ মাৰক, ট্ৰেক্টৰ লগাওক। কষ্ট কৰিলে ফল পাব, কষ্ট নকৰিলে আজিকালি একো নাই। আজিকালি কষ্ট কৰক আৰু কষ্টৰ ফল অলৰেডি পাই যাব। কষ্ট কৰিবই লাগিব দেই, ফল পাবই। কষ্ট কৰিলে ফল পাব, কষ্ট নকৰিলে আজিকালি চবতে কষ্ট কৰিব লাগে। পঢ়াত কষ্ট কৰিব লাগে, চবতে কষ্ট। আজিকালি কষ্ট নকৰি কামেই নাই।
গাইছ কথা কৈছোঁ যে সেইকাৰণে কৈছোঁ মানুহকেইটা আহিব লাগে, কোৰ মাৰিব লাগে। কষ্টটো নকৰিলে কাম নাই আজিকালি। কোৰ মাৰক, এতিয়া জিতক, দিব লাগিব, এতিয়াই ফল পাব। পইচা নাধাৰিলে ক'ত ফল পাব? বৰষুণ নাই দিয়া বুলি ক'লে বৰষুণ দি দিলে মানে মানুহকেইটা খেতিয়ে কৰা নাই। সমস্যা বৰষুণৰ সমস্যা বুলি কয়। বৰষুণ সমস্যা ভয় কাৰণে সলভ কৰি দিব ন। মানুহকেইটা আহিব লাগে। কোৰ মাৰিলোঁ, বাকী কাইলৈ মাৰিব লাগিব। সমস্যাতে কৈছোঁ আপোনালোকেও আহক, খেতি কৰক, কোৰ মাৰক। খেতি নকৰিলে আমাৰ কামেই নাই। খেতি কৰিবই লাগিব, খেতি নকৰিলে কাম নাই। আমাৰ মেইন খেতিয়ে হয়, খেতি নকৰিলে একো কাম নাই। আজিকালি বস্তু পানী ইমান দাম হৈছে, খেতি নকৰিব তো কি হ'ব আৰু? খেতি কৰিবই লাগিব। এই ভিডিঅ'টো ভাল লাগিলে মোক লাইক কৰিব, কমেণ্ট কৰিব, জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কিবা ভুল হ'লে ক্ষমা কৰিব। মোৰ হিতেশ CHCB তাঁতী এইটো চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব যে ভিডিঅ'টো কেনেকৈ লাগিছে। ভিডিঅ'টো এইকাৰণে বনালোঁ যে আপোনালোকে খেতি কৰক, খেতি কৰি এই সমস্যা দূৰ কৰক। খেতি নকৰিলে আমাৰ কামেই নাই। খেতি মেইন আমাৰ কৃষি হয়, সেইটো খেতি নকৰিলে আমাৰ একো কাম নাই। তো এই ভিডিঅ'টো এইকাৰণে বনালোঁ। ভিডিঅ'টো অকণমান দীঘল আছে, ভিডিঅ'টো চাব আৰু ভাল লাগিলে কমেণ্ট কৰিব। আৰু বাই বাই, কাইলৈ লগ পাম, বাই বাই।